ৰাতি মই ৰাতি ঘূৰি ফুৰোঁ, চবে জানে। এই মেডিকেল কলেজৰ ওচৰত এটা পাগল আছে, সি ঘূৰি ফুৰে। তাক কেতিয়াবা মই কম্বল দিওঁ, পিন্ধি থকা জেকেটটো দি দিওঁ, তেনেকুৱা টাইপ। ভাল, সি ভদ্ৰ পাগল। সি মোক ৰাতি দেখি চিঞৰিছে, এই জুবিন পাগলা। বোলো কোন? বোলো এই জুবিন পাগলা। তই ৰাতি 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 ঘূৰি ফুৰ অলপ পাগলাৰ নিচিনা। সেইখিনি নিজে পাগলেই। মই বোলো হয় দে, মই পাগলেই হয়। বোলো ভাত পানী খালি নাই? তই পইচা এটা দিলোঁ ভাত খাবৰ কাৰণে। তই গণেশগুৰিত নাথখা, মই জানো তই ৰাণা কলিতা ঘৰ, জন্মী কলিতা ঘৰত থাকা। তই ই চব জানে মোৰ যে পাগলে যেতিয়া পাগলক পাগল বুলি কয়, খুব ভাল লাগে আচলতে। সেইকাৰণে পাগল বুলি ভাল। এইটো দেখা দেখা লাগিছে। তই মুকুট এটাক আগতে দেখা নাই? এইটো কথা কৈছে। আঙুলি নেদেখুৱালেও হ'ব। আমাৰ দুটা কিবা কাহ হৈ আছে, ডাক্তৰে খাই কাহৰ ঔষধ দি পঠাইছে। ভাত খোৱাৰ আগত খাব লাগিব নিজৰ বুলি। মোকো এখপ দিয়কচোন, ইমান কাহ হৈছে। কি মোকো এখপ দিয়কচোন, ইমান কাহ হৈছে। ল'ৰা ছোৱালী এইবিলাক নাখায়। এই সৰু ল'ৰা ছোৱালী নিজে বৰ ডাঙৰটো হৈছে। থিয়হি দিওঁ দুটাকে জোখছে, কোন ডাঙৰ ওলাইছে। 10 টকা দিম, অকণমান শুবি নে? 10 টকা? 10 টকা 10 মিনিট যাম আৰু। 20 টকা দিয়ক, আধা ঘণ্টা শুব লাগিব। দিয়ক। কি দিন পৰিল, পইচা দিলেহে পৰিৱেশ পায়, পইচা দিলেহে টোপনি যায়। কেতমন, কেতমন, পইচাৰ কামাল। মায়ে কইনা দেখি মোৰ মুখটো ঘূৰাই গৈছে। আইতা মই আকৌ এতিয়া কইনা বুলি ভাবছিলো। আইতা নেকি দিয়া পিছে?